নমস্কাৰ, আজি আমি জানিম ভগত সিঙৰ জীৱনৰ লগত জড়িত বহু ৰহস্যময় কাহিনীৰ কথা। ইতিহাসৰ কিছুমান অমীমাংসিত প্ৰশ্ন। কিয় ব্ৰিটিছ চৰকাৰে ভগত সিঙক নিৰ্ধাৰিত তাৰিখৰ এদিন আগতেই গোপনে ফাঁচি দিছিল? কিয় তেওঁৰ মৃতদেহ গোপনে আঁতৰাই নিয়াৰ চেষ্টা কৰা হৈছিল? কিয় মাত্ৰ 23 বছৰীয়া এজন যুৱকক ব্ৰিটিছ সাম্ৰাজ্যই ইমান ভয় খাইছিল? সঁচাকৈয়ে মহাত্মা গান্ধীয়ে তেওঁক বচাবলৈ সকলো চেষ্টা কৰিছিলনে? ফাঁচীৰ আগমুহূৰ্তলৈকে তেওঁ কি কৰিছিল? আৰু কিয় আজিও তেওঁৰ জীৱনৰ বহু ঘটনা ইতিহাসবিদসকলৰ মাজত বিতৰ্কৰ বিষয় হৈ আছে? আজিৰ এই ভিডিঅ'ত আমি জানিম ভগত সিঙৰ অবিশ্বাস্য জীৱন কাহিনী, তেওঁৰ বিপ্লৱী সংগ্ৰাম আৰু তেওঁৰ জীৱনক ঘেৰি থকা কিছুমান আচৰিত ৰহস্যৰ কথা। জন্ম হৈছিল এজন বিপ্লৱীৰ। 1907 চনৰ 28 ছেপ্টেম্বৰত পাঞ্জাৱৰ বঙাগাঁৱত জন্ম হৈছিল ভগত সিঙৰ। কিন্তু এইটো কেৱল এজন সাধাৰণ শিশুৰ জন্ম নাছিল। তেওঁৰ জন্ম লোৱাৰ সময়তে তেওঁৰ পিতৃ আৰু ককাই দুয়ো ব্ৰিটিছৰ কাৰাগাৰত আছিল। দেশপ্ৰেম যেন তেওঁৰ তেজতেই আছিল। সৰুৰে পৰাই তেওঁৰ স্বাধীনতা সংগ্ৰামীসকলৰ কাহিনী শুনি ডাঙৰ হৈছিল। কোনেও তেতিয়া কল্পনাও কৰিব পৰা নাছিল যে এই ল'ৰাজন এদিন ব্ৰিটিছ সাম্ৰাজ্যৰ বাবে আটাইতকৈ ডাঙৰ ভয়ৰ কাৰণ হ'ব। জালিয়ানৱালাবাগ, যি ঘটনাই সকলো সলনি কৰি দিলে। 1919 চন, অমৃতসৰৰ জালিয়ানৱালাবাগত নিৰস্ত্ৰ ভাৰতৰ ওপৰত গুলীচালনা কৰা হ'ল। শ লোকৰ মৃত্যু হৈছিল। মাত্ৰ 12 বছৰীয়া ভগত সিং ঘটনাস্থলীলৈ গৈছিল। তাত তেওঁ ৰক্তাক্ত মাটি সংগ্ৰহ কৰি ঘৰলৈ লৈ আনিছিল। সেইদিনাই তেওঁৰ মনত এটা সিদ্ধান্ত জন্ম লৈছিল, মই মোৰ দেশক স্বাধীন কৰিম। বহু ইতিহাসবিদে কয় এই ঘটনাই ভগত সিঙক এজন সাধাৰণ ছাত্ৰৰ পৰা এজন বিপ্লৱীত পৰিণত কৰিলে। ফাঁচীৰ আগমুহূৰ্তলৈকে কিতাপ। ভগত সিং কেৱল এজন বিপ্লৱী নাছিল, তেওঁ আছিল এজন গভীৰ চিন্তাশীল পাঠক। কাৰাগাৰত থাকোঁতেও তেওঁ ইতিহাস, ৰাজনীতি আৰু দৰ্শনৰ বহু কিতাপ পঢ়িছিল। জনপ্ৰিয় বৰ্ণনা অনুসৰি ফাঁচীৰ আগমুহূৰ্ততো তেওঁ এখন কিতাপ পঢ়ি আছিল। যেতিয়া জেল কৰ্তৃপক্ষই আহি কৈছিল সময় হৈ গ'ল, তেতিয়া তেওঁ শান্তভাৱে উঠি গৈছিল। এই কাহিনীয়ে আজিও লাখ লাখ মানুহক অনুপ্ৰাণিত কৰে। গান্ধীয়ে তেওঁক বচাব পাৰিলহেঁতেন? এইটো ভাৰতীয় ইতিহাসৰ অন্যতম বিতৰ্কিত প্ৰশ্ন। বহুতে বিশ্বাস কৰে মহাত্মা গান্ধীয়ে ভগত সিঙৰ মৃত্যুদণ্ড ৰদ কৰিবলৈ চেষ্টা কৰিছিল। আনহাতে কিছুমান ইতিহাসবিদ আৰু গৱেষকে কয় তেওঁ আৰু অধিক চাপ সৃষ্টি কৰিব পাৰিলহেঁতেন। আজিও এই প্ৰশ্নৰ ওপৰত বিতৰ্ক চলি আছে। সেয়েহে এই বিষয়টো ইতিহাসৰ এক অমীমাংসিত বিতৰ্ক হিচাপে পৰিচিত। কিয় এদিন আগতেই ফাঁচি দিয়া হৈছিল? এইটো ভগত সিঙৰ জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্যসমূহৰ ভিতৰত এটা। আনুষ্ঠানিকভাৱে ফাঁচীৰ তাৰিখ আছিল 24 মাৰ্চ 2031 চন। কিন্তু আচৰিতভাৱে ব্ৰিটিছে 23 মাৰ্চৰ সন্ধিয়াই ফাঁচি দিয়ে। কিয়? বহু ইতিহাসবিদৰ মতে ব্ৰিটিছে ভয় খাইছিল যে লাখ লাখ মানুহে আহি প্ৰতিবাদ আৰম্ভ কৰিব পাৰে। সেয়েহে গোপনে সময় সলনি কৰা হৈছিল। মৃতদেহক লৈও কিয় গোপনীয়তা? ফাঁচীৰ পিছত আৰু এটা আচৰিত ঘটনা ঘটিল। বহু বৰ্ণনা অনুসৰি মৃতদেহসমূহ মূল গেটৰ সলনি পিছফালৰ পথেদি গোপনে বাহিৰ কৰা হৈছিল। পিছত স্থানীয় লোকসকলে এই খবৰ পাই যায়, যি ঘটনাই ভাৰতজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল। আজিও বহুতে সোধে, যদি ব্ৰিটিছে একো ভুল কৰা নাছিল তেন্তে ইমান গোপনীয়তাৰ প্ৰয়োজন কিয় আছিল? ভগত সিঙৰ জীৱন কেৱল বিপ্লৱৰ কাহিনী নহয়, এয়া সাহস, আদৰ্শ আৰু আত্মত্যাগৰ কাহিনী। মাত্ৰ 23 বছৰৰ জীৱনতেই তেওঁ এনেকুৱা ইতিহাস সৃষ্টি কৰি গ'ল যাৰ উত্তাপ আজিও অনুভৱ কৰিব পৰা যায়। আৰু হয়তো সেইবাবেই ভগত সিঙক ব্ৰিটিছে ফাঁচি দিব পাৰিছিল, কিন্তু তেওঁৰ চিন্তা, তেওঁৰ সাহস আৰু তেওঁৰ নামক কেতিয়াও শেষ কৰিব নোৱাৰিলে। এয়াই আছিল ভগত সিঙৰ জীৱন কাহিনী।
যদি এনেধৰণৰ বিভিন্ন ব্যক্তিৰ বিভিন্ন জীৱন কাহিনীৰ কথা আপোনালোকে শুনিব বিচাৰে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব, লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। পুনৰ এজন বৰেণ্য ব্যক্তিৰ জীৱন কাহিনীৰ সৈতে পুনৰ লগ পাম।